এতিয়া নাকটো চাওকচোন কিমান কেনেকুৱা ধৰণৰ। এইটো মহাত্মা গান্ধীৰ কপালত এডাল আঁচ আছে, এইটো মহাত্মা গান্ধীৰ কপালত আঁচডাল নাই। গতিকে এইখন ডুপ্লিকেট নে এইখন ডুপ্লিকেট তথাপি গম পোৱা নাযায় এনেকৈ থাকিলে। বন্ধুসকল নমস্কাৰ। আপোনালোকৰ হাতত 200 টকীয়া নোট আছে, যদি আছে এবাৰ ভালকৈ চাই ল'ব। যদি আছে আপোনালোকৰ হাতত 100 টকীয়া নোট এবাৰ ভালকৈ চাই ল'ব। যদি আছে আপোনালোকৰ হাতত 500 টকীয়া নোট এবাৰ ভালকৈ চাই ল'ব। মোৰ হাতত 200 টকীয়া নোট আছে আৰু এই 200 টকীয়া নোট দুখন লৈ আপোনালোক সকলোকে মই স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল গাৰুৰ তলৰ প্ৰতিভালৈ। আপোনালোকে চাই থাকিব ভিডিঅ'টো শেষলৈকে আৰু কেনেকৈ অৰিজিনেল ডুপ্লিকেট চিনাক্ত কৰা হয় নোটসমূহত। মোৰ হাতত থকা এই যি 200 টকীয়া নোট দুখন আছে, ইয়াতে অৰিজিনেল আৰু ডুপ্লিকেট কোনখন হয় এই তাকে লৈ কিনে আজি আপোনালোকৰ মাজলৈকে মই আহিছোঁ আৰু মই দেখুৱাম আপোনালোকক। চাওক এই 200 টকীয়া নোট। কিন্তু প্ৰথমতে মই আপোনালোকক কৈ ল'ব বিচাৰিছোঁ যে যিসমূহে এই ডুপ্লিকেট নোটসমূহ বনাই আছে তেখেতসকল এক প্ৰকাৰে চৈতান, এক প্ৰকাৰে বেইমান আৰু সাংঘাতিক ধৰণৰ বুদ্ধিয়কো। কাৰণ ভাবক কিয় বুদ্ধিয়ক বুলি কৈছোঁ, মই এইবাবেই বুদ্ধিয়ক বুলি কৈছোঁ যে 500 টকীয়া নোটবোৰ যদি বনায়, 2000 টকীয়া নোটবোৰ যদি বনায়, তেতিয়া আপুনি সেই নোটসমূহ যিসমূহ 2000 টকীয়া বা যিসমূহ 500 টকীয়া নোট আপুনি পিটিকি এনেকৈ চাব। আপোনাক যদি এখন 500 টকীয়া দিওঁ আপুনি বাৰে বাৰে এনেকৈ চাব, আপুনি এনেকৈ পিটিকি চাব। কিন্তু 200 টকীয়া, 100 টকীয়া, 10 টকীয়া, 20 টকীয়া, 50 টকীয়া এইবোৰ নোটত আমি সাধাৰণতে গুৰুত্ব নিদিওঁ। কাৰণ আমি সৰু এইবোৰ টকা বুলি ভাবোঁ বহুতেই। এইখনো আৰু কি অৰিজিনেল ডুপ্লিকেট চাম। কিন্তু 500 টকীয়াখন দিয়াৰ লগে লগে আপুনি এনেকৈ পিটিকি চাব, যেন বিশ্বাসে নাই অৰিজিনেল ডুপ্লিকেট। বা 2000 টকীয়াখনটো আৰু এনেকৈ চাব। মানে এইবোৰ নাচাওঁ আৰু এইবোৰ নচোৱাৰ মূলতেই যিসমূহে বনাইছে তেওঁলোক বেছি সুখী হৈছে। কাৰণ এইসমূহ আমি চোৱা নাই, কাৰণ চোৱা নাই বাবে এই মাৰ্কেটত বেছিকৈ চলি আছে। এনেকৈ চলি আছে এতিয়া মাৰ্কেটত মানে এইসমূহ নোট এতিয়া মই আপোনালোকক দেখুৱাই আছোঁ অৰিজিনেল ডুপ্লিকেট। আৰু এইবোৰ নোট আমি মানে বেছিকৈ গুৰুত্ব দিয়া নাই বাবেই এই যিসমূহে বনাই আছে তেওঁলোকে মানে বনায়েই আছে। আৰু এই 500 টকীয়া 2000 টকীয়া নোটটো বেছিকৈ চাওঁ বাবে ধৰাত পৰি যায় সঘনাই চালে। গতিকে সেইসমূহ অকণমান মানে মাৰ্কেটত মানে সেইসমূহ সোনকালে 500 টকীয়া আৰু 2000 টকীয়া নোটবোৰ আমি চাওঁ বাবেই এই কোনোবা বুদ্ধিয়কে এই কামটো আকৌ কৰিছে যে 200 টকীয়া বনাই দিয়াই ভাল, 100 টকীয়া বনাই দিয়া ভাল। গতিকে এতিয়া আপোনালোকক মই দেখুৱাই আছোঁ ডুপ্লিকেট আৰু অৰিজিনেল ক'ত আছে কেনেকুৱা। এই দুখন নোট যদি এনেকুৱাকৈ থাকে আপুনি অৰিজিনেল আৰু ডুপ্লিকেটটো একেবাৰে চিনি নাপাব, কিন্তু ইয়াত দুটা বস্তু আছে। ভাবক মই এই দুখন নোট যদি লগাই দিওঁ এনেকৈ, এই দুখন নোট যদি এনেকৈ লগাই দিওঁ, মাজৰ ৰিবনডাল আপোনালোকে দেখিছে, এই নোট দুখন মই সমানকৈ লৈছোঁ। মাজৰ ৰিবনডাল চাওক, মাজৰ ৰিবনডাল এইডাল ৰিবনত RBI লিখা আছে। এইখন অৰিজিনেল নোট হয়, ইয়াত RBI লিখা আছে। আৰু এইখন নোটত কিবা বেলেগ শব্দ লিখা আছে মই বুজি পোৱা নাই। কিবা শব্দ এটা লিখা আছে, মানে যাহা তা শব্দ কিছুমান লিখি থৈ দিয়া আছে। আৰু এইখন নোটত RBI বুলি বৰ্তমান লিখা নাই, আৰু লিখা থাকিলেও এইখন কেনেকৈ ডুপ্লিকেট আপোনালোকক মই কৈ আছোঁ। ইয়াত কিন্তু কি লিখা আছে মই বুজি পোৱা নাই এইখনত ডুপ্লিকেটখনত। আৰু এইখন ওপৰখন অৰিজিনেল। কিন্তু এই দুখন নোট সমান কৰি লোৱাৰ পিছত ইয়াৰ অৰিজিনেল ডুপ্লিকেটটো কেনেকৈ গম পোৱা যায় চাব। মাজৰ ৰিবনডাল চাওক, ডিষ্টেঞ্চটো চাই লওক। মাজৰ যিডাল ৰিবন আছে সেই ৰিবনডালৰ ডিষ্টেঞ্চটো চাই লওক। এইডাল ঠিক একেবাৰে সৌ মাজলৈকে আহিছে আৰু এইডাল একেবাৰে ছাইডত আছে, কিছু পৰিমাণৰ ছাইডত আছে। চাওক এইডাল একেবাৰে মাজত আছে অৰিজিনেলখনৰ, আৰু এইডাল ছাইডৰ ফালে আছে। আৰু এইডাল অকণমান মতা হয়, কিন্তু কালাৰ চালাৰ চব একেই হয়। আপুনি গমেই নাপাব এইখন অৰিজিনেল ডুপ্লিকেট ক'ত কেনেকৈ আছে। আৰু এই মহাত্মা গান্ধীটো, ইয়াত এটা মহাত্মা গান্ধীৰ ছবি আছে, ইয়াৰ ভিতৰত ইয়াতো এটা মহাত্মা গান্ধীৰ ছবি আছে। কিন্তু ইয়াত থকা মহাত্মা গান্ধীটো কিছু ব্যতিক্ৰম, মানে সুন্দৰ। আৰু ইয়াত থকা যিটো মহাত্মা গান্ধী আছে অকণমান দেখিবলৈ মানে অকণমান এইটো মহাত্মা গান্ধীৰ দৰে নহয়, অকণমান এইটো দেখিবলৈ বেয়া। মানে ইয়াত যিটো মহাত্মা গান্ধী আছে সেইটো দেখিবলৈ ধুনীয়া, আৰু ইয়াত যিটো মহাত্মা গান্ধী আছে অকণমান ব্যতিক্ৰম হয়। এই যিখন অৰিজিনেল 200 টকীয়া নোট, ইয়াতে এই ছাইডত থকা এইকেইডাল আঁচকেইডাল, এই চিনকেইটা দীঘলকৈ আছে, অকণমান দীঘল। আৰু এই যিখন আছে ডুপ্লিকেট, ইয়াত আঁচকেইডাল অকণমান চুটি। এতিয়া আপোনালোকক মই দেখুৱাই আছোঁ ইয়াৰ ভিতৰত থকা মহাত্মা গান্ধীটোৰ ফটোখন কেনেকুৱা হয়, আৰু ইয়াৰ ভিতৰত থকা মহাত্মা গান্ধীৰ ফটোখন কেনেকুৱা হয়।
কিন্তু আচৰিত এই নোটসমূহ এনেকৈয়ে মাৰ্কেটত চলি আছে, ডুপ্লিকেট হৈ চলি আছে, এনেকৈ সকলোৰে হাতে হাতে ঘূৰি আছে। এই নোটসমূহ আমি গুৰুত্বই দিয়া নাই, কেৱল গুৰুত্ব দি আছোঁ 500 টকীয়া আৰু 2000 টকীয়া নোট, পিটিকি অৰিজিনেল নে ডুপ্লিকেট সেয়া চাই আছোঁ। তাৰ মাজত আৰু সেনেকৈ সৰকি গৈ আছে কিছুমান নোট। কিন্তু এই নোটসমূহ আৰু মাৰ্কেটত একদম মানে সহজভাৱে চলি আছে, ঘূৰি আছে, গমেই নাপায় অৰিজিনেল ডুপ্লিকেট, এই ধৰণে চলি আছে। নোটৰ মাজত নোট চলি আছে আৰু 500 টকা বা 2000 টকাৰ নোটত বেছিকৈ গুৰুত্ব দিয়াৰ ফলত এইবোৰ এনেকুৱা আচলতে মাৰ্কেটত উপলব্ধ হৈছে। আৰু এইখনটো আচৰিত হৈ গৈছোঁ মই, কেনেকুৱা মানে সাংঘাতিক দিমাগ লগাইছে। এতিয়া মই আপোনালোকক দেখুৱাইছোঁ, ৰ'ব, এতিয়া আপোনালোকক দেখুৱাইছোঁ মহাত্মা গান্ধী দুজনৰ ফটো দুখন, মহাত্মা গান্ধী দুজনৰ ইয়াত থকা আৰু ইয়াত থকা ফটো দুখন মই দেখুৱাবলৈ চেষ্টা কৰি প্ৰতিখন নোটৰে ইয়াত আৰু ইয়াত মহাত্মা গান্ধীৰ ছবি থাকে বুলি আমি প্ৰত্যেকে জানো, প্ৰতিখন নোটৰে ইয়াত আৰু ইয়াত ছবি থাকে। কিন্তু এতিয়া অৰিজিনেল ডুপ্লিকেট মহাত্মা গান্ধীকেইটা মই আপোনালোকক দেখুৱাই দি আছোঁ। এই ইয়াত থকা মহাত্মা গান্ধী, ডুপ্লিকেট নোটখনত থকা মহাত্মা গান্ধীটো দেখিবলৈ কিছু ব্যতিক্ৰম আৰু এইখনত থকা মহাত্মা গান্ধীটো দেখিবলৈ কিছু ব্যতিক্ৰম। মানে এইটো মহাত্মা গান্ধী আৰু ইয়াত থকা মহাত্মা গান্ধীটো প্ৰায় একে, কিন্তু ইয়াত থকা মহাত্মা গান্ধীটো আৰু ইয়াত থকা মহাত্মা গান্ধীটো নিমিলে। মই দেখুৱাই দিছোঁ আপোনালোকক, অৰিজিনেলখন দেখুৱাইছোঁ আপোনালোকক, চাওক, এইটো অৰিজিনেল মহাত্মা গান্ধী, এয়া দেখিছে, এইটো অৰিজিনেল মহাত্মা গান্ধী, এইটো চাওক। আৰু এয়া চাওক ডুপ্লিকেট মহাত্মা গান্ধী, দেখিবলৈ দুয়োটা ব্যতিক্ৰম হয়। পুনৰ দেখুৱাইছোঁ আপোনালোকক, চাই লওক, এইটো অৰিজিনেল মহাত্মা গান্ধী আৰু এয়া ডুপ্লিকেট মহাত্মা গান্ধী। এইখন ডুপ্লিকেট নোটখনত মহাত্মা গান্ধীটোৰ এই কপালত এইসমূহ আচকৈ এনেকৈ লগোৱা আছে আৰু নাকটো ডাঙৰ, ব্যতিক্ৰম, মানে আমাৰ গাঁৱলীয়া ভাষাত ফেঠাৰা নাক বুলি কয়, ডাঙৰ নাক, মতা নাক বুলি কয়, এনেকুৱাকৈ এইসমূহ এনেকৈ কপালত আছে। অৰিজিনেল নোটখনৰ নাক পোচাক আৰু কপালত ৰেখা নাই, আৰু ডুপ্লিকেট নোটখনৰ এনেকুৱা নাকটোও ডাঙৰ আৰু কপালত এইবোৰ ৰেখা দিয়া আছে, এনেকুৱা ধৰণৰ। আৰু এইখন অৰিজিনেলখন, গতিকে এয়া ডিষ্টেঞ্চ আপোনালোকে চাই ল'ব এই নোটসমূহ। চাওক কিমান দূৰত আছে, ডুপ্লিকেট নোটখন কেনেকুৱা, অৰিজিনেল নোটখন কেনেকুৱা, এনে কালাৰ চালাৰ চব ঠিকেই আছে, কিন্তু এই ৰিবনকেইডাল মিডিলত নাই, এইটো ডুপ্লিকেটখনৰ একেবাৰে ওচৰতে আছে, এনেকৈ ওচৰতে আছে এইডাল ৰিবন, মাজৰ ৰিবনডাল, আৰু RBI লিখা নাই, কিবা বেলেগ শব্দ লিখা আছে, আৰু ইয়াত RBI লিখা আছে অৰিজিনেলখনৰ, আৰু প্ৰায় সৌ মাজতে ৰিবনডাল আছে, কিন্তু ইয়াৰ ডিষ্টেঞ্চো নিমিলে, ইমান ডিফাৰেঞ্চ। গতিকে এয়া অৰিজিনেল আৰু ডুপ্লিকেট নোট। গতিকে এতিয়া ভাবকচোন, এই নোটসমূহ আপোনাৰ মাজত, মোৰ মাজত, সমাজৰ মাজত, মানুহৰ মাজত কেনেকৈ চলি আছে। এই নোটসমূহ কেনেকুৱা বুদ্ধিয়কৰ কাম কৰিছে এই নোটসমূহ, আৰু এই নোটসমূহত আমি গুৰুত্ব দিয়া নাই কাৰণে সুবিধা লৈছে, মাৰ্কেটত উপলব্ধ হৈছে, আমি গুৰুত্ব দিয়া নাই কাৰণ আমি ভালকৈ চেকে নকৰোঁ এইবোৰ নোট, আৰু এনেকৈ চলি আছে। আমি ঘৰলৈকে লৈ আহিছোঁ, বিধাতাৰ খাইছোঁ, আলু খাইছোঁ, এইবোৰত এনেকৈ চলি আছে, আমি গুৰুত্ব দিয়া নাই, আৰু গুৰুত্ব নিদিয়াৰ সুবিধাটো লৈছে এই ডুপ্লিকেট কৰা মানুহবিলাকে। গতিকে আপোনালোকৰ হাতত যিসমূহ টকা আহে, টকাসমূহ এবাৰ ভালকৈ চাই ল'ব, নিৰীক্ষণ কৰি ল'ব ভালকৈ, অৰিজিনেল ডুপ্লিকেট। ডাঙৰ নোটবোৰ আমি সদায় চাওঁৱেই, 500 টকীয়া, 2000 টকীয়া, গতিকে এই নোটসমূহতো অকণমান গুৰুত্বটো দিব, 200 টকীয়া, 100 টকীয়া, 50 টকীয়া, 20 টকীয়া, 10 টকীয়া, গুৰুত্ব অকণমান দিব, তেতিয়া হয়তো অৰিজিনেল ডুপ্লিকেটটো আপোনালোকে বিচাৰি হয়তো উলিয়াব পাৰিব। বহুত ধন্যবাদ আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থকাৰ বাবে।